যি বহল সপোন আমাৰ স্বাধীনতা সংগ্ৰামীসকলে নিজৰ দেশৰ বাবে ত্যাগ আৰু বলিদান স্বীকাৰ কৰিলে আজি পুনৰবাৰ এটা নতুন যুগ এটা নতুন অসমৰ নতুন ভাৰতৰ বাবে সপোন চোৱাটো উচিত। আজি আমি ৰাজনৈতিক জগত যোগেদি আমি সমাজটো আমাৰ সবল হোৱাটো বিচাৰোঁ আৰু সমাজৰ সবল হ'লে আমি যুৱকসকলৰ ভৱিষ্যতৰ ওপৰত চিন্তা কৰিব লাগিব। যুৱকসকলৰ শিক্ষাৰ ক্ষেত্ৰত আৰু বেছিকৈ গুৰুত্ব দিব লাগিব। লগে লগে আজি বহুত আমাৰ দুখীয়া অঞ্চলত বিশেষকৈ অসমৰ ভিতৰত বানপানীৰ কাৰণে ৰাইজৰ মাজত এটা হাহাকাৰ পৰিস্থিতি পৰিৱেশ এই সময়ত আমি ৰাইজৰ মাজত থিয় দিয়াটো উচিত হ'ল। লগে লগে আজি যি সংবিধান সৃষ্টি হ'ল ভাৰতৰ স্বাধীনতাৰ পিছত এই সংবিধানৰ যি মূল অধিকাৰ মূল আদৰ্শ বিভিন্ন সময়ত ক্ষমতা থকা চৰকাৰে তাৰ ওপৰত প্ৰহাৰ কৰে। আমি নিজৰ সংবিধানত উল্লেখিত যি অধিকাৰ যি এগৰাকী নাগৰিকে ব্যৱহাৰ কৰিবলৈ এটা সুবিধা পাইছে সেই অধিকাৰবোৰ সুৰক্ষা প্ৰদান কৰা আমাৰ কৰ্তব্য। অনাগত দিনত জনসাধাৰণৰ মাজত নিজৰ দেশৰ লৈ চিন্তা চেতনা আলোচনা হওক সেয়া আমাৰ কামনা। প্ৰত্যেকজনে যে নিজৰ জাতি নিজৰ সমাজ নিজৰ প্ৰদেশ আৰু নিজৰ দেশৰ বাবে সংকল্পবদ্ধ হৈ নিজৰ জীৱনত তেওঁলোকে আগবাঢ়ি যাব এটা দায়িত্ব লৈ আগবাঢ়ি যাব সেইখিনিয়ে আমি কামনা কৰি আজি এই অনুষ্ঠানত আমি উপস্থিত হৈছোঁ।